Hello viewers, মই বিপ্ৰণ, মই নাজিম, মই আনুস আৰু আপোনালোকে চাই আছে ভূত জলকীয়া। আজি আপোনালোকে বোৰ দেখিছে প্ৰেংকটো আজি আমাক কৰি বহুতে ভাল লাগিল। আশা কৰো আপোনালোকে চাই যাতে বহুত বহুত ভাল পায়। লাইক কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। and watch the video till the end. Thank you guys. মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম। Excuse me, কথা এটা ক'ব পাৰিম মানে ইয়াৰ ব্লাডটো অলপ কমি গৈছে, তো ব্লাড অলপ লাগিছিলে, ব্লাড ডোনেশ্যন। বেমাৰ হৈ আছে মানে বি গ্ৰুপ এক্সচেঞ্জ কৰিব পাৰিব মানে ইয়াৰ মেলেৰিয়া জ্বৰ চব হৈছে। দিয়ে যদি কওক এতিয়া উলিয়াই ল'ম। হ'ব দিয়ক দাদা এনেকে ঘূৰিবলগীয়া হৈছে বেছি হেৰি কৰি নাথাকিব, বেয়া কথা। এনেকে ঘূৰি ফুৰিলে কি কাৰণ আমি গোটেই সব অসমীয়া মানুহ নহয় জানো? সেইটোৱে দিগদাৰ হৈ যায়। কিন্তু অভিযানত ঘূৰি ফুৰিছে উপায় নাইকিয়া, নিমিলেও নহয় ইয়াৰ মোৰ নহ'লে দিব পাৰিলো। তোমাক কি কাম তুমি দিছা মই নিমিলে ন এইটো লৈ আহিছো মেডিকেল আপোনাৰ বেমাৰ মোৰ মানে বহুত বহুত কিবা আলবাল ধেৰ বেমাৰ নোৱাৰিব ন বহুত উইক মানে তাৰ চেহেৰা দেখিছে নেকি? আমি গোটেই অসমীয়া অসমীয়া মানুহৰ ওপৰত এনেকুৱা প্ৰভিজনটো কিবা এটা কৰিলে এনেকুৱা প্ৰভিজনটো বেয়া। কিন্তু এতিয়া তুমি যেতিয়া এনেকৈ লৈ ফুৰিছা, কোনোবা এই পদ্ধতি হওক বি পদ্ধতি হওক কোনোবা টেষ্ট দিব নাপাওঁ, সেইটো হয় বাৰু। কিন্তু এতিয়া উপায় কেলৈ ঘূৰি ফুৰিছা? উপায়ো নাই নহয়। এতিয়া ক'ত বিচাৰে? মেডিকেলত কিমান বিচাৰিব? মেডিকেলতো মানে বহুত ঘূৰিলো। এনেকৈ নাভাবিবা, কিছুমান কথাত তেনেকৈ নাভাবিবা। হয় বাৰু। এই পদ্ধতি তেওঁ বি পদ্ধতি তোমাৰ কিবা এটা টেষ্ট লৈ ঘূৰি এতিয়া তোমাক কি ভাবিব কপন দুজনকে যাবা কি ভাবিব পাওঁ তোমাৰ দুজনক কি ভাবিব? 2 নম্বৰ ধান্দাত ঘূৰি ফুৰিছা বুলি ভাবিব। তোমাৰ পৰ্যন্ত বেয়া হৈ যাব হয় না? কিবা এটা হৈছে কিবা এটা এই পদ্ধতি বা বি পদ্ধতি সেই মেডিকেলত থাকিলে নিশ্চয় দাদা কৰি চাব। সেইটো মই নাজানো আৰু দেই, সেইটো আমিও বহুত উপায়ো নাই আৰু দিয়ক। ইয়াক অলপ ব্লাড দৰকাৰ হ'ব হৈছিল, দিব পাৰিব নেকি? মানে মেলেৰিয়া হৈছে, কেঞ্চাৰ চব হৈছে, দিব পাৰিব নেকি? অকণ ইফালে দুখ পাইছোঁ। দিব পাৰিবা নেকি? দিব পাৰিলে উলিয়াই ল'ম। বেজি চেজি আনিছোঁ। নিশ্চয় এতিয়া উলিয়াই লওঁ। নিদিয়া মানে মোৰ ব্লাড অলপমান লাগিছিলে। তোমাৰ ব্লাডটো কি গ্ৰুপ? নাজানা? চেক কৰিব লাগিছিল। আনিছোঁ, বেজি আনিছোঁ। হ'ব নি? ব্লাড অ' তোমাৰ অ' নি? হা অ' নি? দিব পাৰিবা নেকি? দিব পাৰিবা যদি উলিয়াই ল'ম। এডোখৰ মানে মই অলপমান হ'লেও দিয়া। দিব নোৱাৰিবা? হ'ব আৰু দিয়া, বেয়া মৰিম আৰু সোনকালে। দাদা শুনক, ইয়াৰ নহয় মৰ্ণিঙৰ পৰা মানে হাগনি হৈ আছে, মানে ইয়াত ব্লাডো খতম হৈ গৈছে, ব্লাড অলপ লাগিছিলে, দিব পাৰিব নেকি? ব্লাড বেংকতে পাবা, মানে যোৰহাট
মেডিকেল যাব নাই মই MBBS হয় মানে মই আপোনাক উলিয়াই ল'ব পাৰিম মোৰ ব্লেড আছে পকেটতে আছে নাই মই জানো উলিয়াবলৈ পাৰিব যদি দিয়ে মই বেজি চেজি আনিছোঁ উলিয়াই ল'ব পাৰিম উলিয়াই দিম দিয়ক না প্লিজ দাদা দিয়ক না প্লিজ চাকি মৰি যাব এতিয়া হাগনি হৈছে আৰু কেঞ্চাৰ লাষ্ট কিবা এটা কৰক দাদা নোৱাৰে বহুত নোৱাৰে দাদা দিয়ক না প্লিজ মানে প্ৰব্লেম আছে ইয়াৰ কেঞ্চাৰ মেলেৰিয়া হয়তো কেমেৰা হাই এটা দি দিওঁ হয়তো হাই এটা দি দিয়া